Class 10 trigonometry এটা important question হৈছে এটো প্ৰমাণ কৰা আছে root over 1 minus sin a এটো sin a বুলি ধৰি লৈছো আমি a divided by 1 plus sin a equal to sec a minus tan a এটো a ভ্যালু a বুলি নাহিব পাৰে x বুলি আহিব পাৰে নহলে থিটা বুলি আহিব পাৰে আমি এটো ইনে a বুলি ধৰি লৈছো গতিকে আমি এনেকুৱা ব্লেক প্ৰবলেমত আমি দুইটা সাইডৰ পৰা কৰিব পাৰো লেফট হ্যান্ড সাইডও কৰিব পাৰো ৰাইট হ্যান্ড সাইডও কৰিব পাৰো এতিয়া মই এপ্ৰোচ কৰোতে আমি কৰিম লেফট হ্যান্ড সাইডৰ পৰা কৰিম লেফট হ্যান্ড সাইডৰ পৰা কৰাৰ আগতে আমি দেখিছো যে এই যেটো আমাৰ বৰ্গমূল চিন আছে এই বৰ্গমূল চিনটো আমি অতৰাব লাগিব কাৰণ সোঁফালে আমাৰ কোনো ধৰণৰ বৰ্গমূল চিন নাই গতিকে আমি এটো সময়ত আমি দুটা ধৰণে কৰিব পাৰো ফাৰ্স্টটো হৈছে আমি দুয়োফালে স্কয়াৰ যদি কৰি দিও তেতিয়াও আমাৰ বৰ্গমূল চিন নাইকিয়া হ'ব নহলে আমি ভিতৰত যেটো মান আছে তাকো যদি কিবা প্ৰকাৰে বৰ্গ কৰিব পাৰো তেতিয়া আমাৰ বৰ্গমূল চিনটো নাইকিয়া হ'ব মানে মই এটো কথা কৈছো যদি আমি দুইফালে যদি স্কয়াৰ কৰো আমি পাম 1 minus sin a divided by 1 plus sin a equal to sec a minus tan a whole square sec a minus tan a whole square এতিয়া আমি এটো যে এটো লগত সমান হয় তেন হেতু দেখাব লাগিব গতিকে আমি তাৰ পিছত কোনটো আমি লেফট হ্যান্ড সাইড লম লেফট হ্যান্ড সাইড লৈ প্লে আমি উলিয়াম যে এটোৰ ভ্যালু sec a minus tan a whole square বুলি নহলে আমি প্ৰথমতে আমি ৰুট ওভাৰ চিনটো লৈ ললো এনেকে ললো যেনেকে আছে লেফট হ্যান্ড সাইডটো যেনেকে আছে তেনেকে লৈ লৈছো তাৰ পিছত এটো মেথডত আমি সদায় এটা ফৰ্মুলা ইউজ কৰিব লাগিব a plus b into a minus b equal to a square minus b square এটো কোড এপ্লাই কৰি আমি হৰটো হৈছে আমাৰ ইয়াত 1 plus sin a গতিকে এই ফৰ্মুলাটো আমি ইউজ কৰিম হৰত গতিকে আমি দেখিছো যে দুটা পদ আছে এটা আছে 1 আৰু এটা আছে sin a গতিকে আমি ইয়াক a বুলি ধৰি লৈছো আৰু ইয়াক b বুলি ধৰি লৈছো যদি a আৰু b বুলি ধৰা হয় তেন্তে আমি কেনেকৈ আগবাঢ়িব লাগিব 1 minus sin a divided by 1 plus sin a যদি এটো a হয় এটো b হয় আমি বিচাৰিছো a square minus b square গতিকে এটো a plus b হৈ আছে গতিকে আমাক লাগে a minus b মানে a হৈছে 1 আৰু b হৈছে sin a আমাক তার লাগিব মাজত a minus b a plus b a minus b কিন্তু আমি যেতিয়া হৰত a minus b পূৰণ কৰি দিলো আমি ইহতৰ ভ্যালুটো চেঞ্জ কৰি দিয়া নিচিনা হ'ল কিন্তু আমাক ভ্যালুটো চেঞ্জ কৰিলে নহব আমি একে ৰাখিব লাগিব হেতু কাৰণে যেহেতু আমি ইয়াত 1 a minus b পূৰণ কৰিছো ওপৰটো আমি a minus b পূৰণ কৰিব লাগিব অৰ্থাৎ যেহেতু হৰটো 1 minus sin a পূৰণ কৰিলো নতুনকে গতিকে লবকো আমি 1 minus sin a পূৰণ কৰিব লাগিব গতিকে আমি দেখিলো যে এটো ইয়াৰ যেটো মান আছিল হেতু কেতিয়াও চেঞ্জ হয় কাৰণ হৰকো আমি 1 minus sin a পূৰণ কৰিছো লবকো আমি 1 minus sin a পূৰণ কৰিছো এই ক্ষেত্ৰত আমি মন কৰিবলগীয়া কথাটো এইটোৱে যে আমি এই হৰটোক চাইহে লব ইয়াত হৰটোত আমি কি পূৰণ কৰিম হেতু চাইছো আমি লবটোক চোৱা নাই আমি দেখিছো যে হৰটো 1 plus sin a হৈ আছে 1 plus sin a মানে a plus b গতিকে আমাক লাগে a minus b গতিকে আমি পালো যে 1 minus sin a পূৰণ কৰি দিলো এতিয়া আমি পিছৰখিনি আগবাঢ়িব লাগে গতিকে a plus b into a minus b মানে হৈছে a square minus b square ইয়াত গতিকে আমি পাম 1 square minus sin square a গতিকে হৰত পাইছো আমি ইয়াত আৰু লবত পাম 1 minus sin a আৰু 1 minus sin a দুইটা 1 minus sin a 1 minus sin a হল গতিকে এটো হল a minus b into a minus b নিচিনা a minus b into a minus b গতিকে আমি পালো 1 minus sin a whole square কাৰণ a minus b যেটা দুটা পূৰণ হৈ থাকিব তেন্তে a minus b whole square হ'ব যেনেকৈ আমি 2 পূৰণ 2 2 square 3 পূৰণ 3 3 square
like a minus b into a minus b whole square. এতিয়া যেহেতু root sign টোৰ ভিতৰত এটো স্কয়াৰ আছে আমি root sign টোৰ গোটেইকেইটা দুইটালে পঠাই দিলো এনেকে আৰু তলতো আমি root over 1 minus sin square a গতিকে এটো root sign টোৰ ওপৰত ইয়াত এটো whole square হৈ আছে গতিকে আমি লিখিব পাৰো sin a whole square whole to the power 1/2 এটা 2 টো কৰা হৈ যাব আকৌ আমাৰ তলত থাকিলে 1 minus sin square a গতিকে আমি পালো কি 1 minus sin a divided by root over 1 minus sin square a এতিয়া 1 minus sin square a টোৰ ওপৰত root over আছে root over এটো root over চিহ্ন আছে গতিকে এটো অতৰাবলৈ হলে আমি এটা কথা জানো যে cos square a plus sin square a equal to 1 গতিকে আমি যদি চাও cos square a টো ইফালে লৈ sin square a টো যদি ইফালে লৈ যোৱা যায় তেন্তে আমি পাও cos square a equal to 1 minus sin square a গতিকে 1 minus sin square মানে হৈছে কি cos square a যেটো ইয়াত লিখা আছে গতিকে আমি লিখিম 1 minus sin a divided by root over 1 minus sin square a আমি লিখিম cos square a গতিকে আমি পাম কিমান 1 minus sin a divided by cos square a whole to the power 1/2 equal to 1 minus sin a divided by 2 2 কৰাগতি কল আমি পালো cos a এতিয়ালৈকে আমি আনসাৰটো পোৱাগে নাই আমাৰ আনসাৰটো হৈছে sec a minus tan a আমি যদি sec a কনভার্ট কৰি দিও 1/cos a কাৰণ sec এর উল্টাটো cos a আৰু tan a হৈছে sin a by cos a লেফট হ্যান্ড সাইডত কৰিলো আমি আনসাৰটো পামগে কিন্তু যদি আমি ইয়াৰ পৰা ডাইৰেক্ট আমি লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড নকৰাকে যদি লেফট হ্যান্ড সাইডৰ পৰা প্ৰুভ কৰিব চাও আমি ইয়াৰ পিছত কৰিব লাগিব কি আমি দেখিছো এটো এটা টার্ম হৈ আছে এটা পদ হৈ আছে কিন্তু আমাৰ রাইট হ্যান্ড সাইডত আছে কি রাইট হ্যান্ড সাইডত আছে দুটা পদ এটা হৈছে sec a tan a গতিকে আমি এই এটা পদ হৈ থকাটো দুটা পদ হিচাপে লিখিব লাগিব কি আমি কেনেকৈ লিখিম যেটো হৰটো একে ওপৰত আছে লবটো হৈছে লবটো দুটা পদ আছে 1 আৰু এটা মাইনাস sin a গতিকে আমি ইহতক পৃথক কৰি দিম 1/cos a minus sin a by তো মই পিছফালে আকৌ লিখিছো আমাৰ আছে এনেকে 1 minus sin a divided by cos a গতিকে আমি ইহতক দুভাগত বিভক্ত কৰি দিলো cos a minus sin a by cos a আমি জানো যে sec a মানে হৈছে 1/cos a গতিকে 1/cos a আমি লিখিব পাৰিম sec a আৰু tan a মানে হৈছে sin a by cos a গতিকে sin a by cos a আমি লিখিব পাৰিম tan a গতিকে এটো কাৰ লগত সমান হ'ব গতিকে এটো কাৰ লগত সমান হ'ব এটো হ'ব ৰাইট হ্যান্ড সাইডৰ লগত যদি আমি এডোখৰ এনেকে ৰাখো আমি ধৰা হল আমি এডোখৰলৈকে পালো আমি ইয়ালৈকে পালো আৰু পিছৰখিনি আমি কেনেকৈ কৰিম গম পোৱা নাই গতিকে আমি ইয়ালৈকে ৰাখি দিলো পিছৰ স্টেপটো আমি যদি এটো এইখিনি স্টেপ নকৰো এইখিনি স্টেপ নকৰো তেন্তে আমি রাইট হ্যান্ড সাইডৰ পৰা আকৌ আৰম্ভ কৰিব পাৰো রাইট হ্যান্ড সাইডৰ পৰা আৰম্ভ কৰিব ইয়াতে আমাৰ প্ৰবলেমটো সমাধান হৈ গৈছে কিন্তু আমি যদি অকল আনসাৰ লেফট হ্যান্ড সাইডত ইয়ালৈকে পাওঁগে কিন্তু আমি রাইট হ্যান্ড সাইডত কেনেকৈ উলিয়াম হেতু ভ্যালু মানে রাইট হ্যান্ড সাইডত আমাৰ লিখা আছে sec a minus tan a গতিকে আমি sec a লিখিম 1/cos a আৰু tan a লিখিম sin a by cos a গতিকে cos a টো কমন ললো কাৰণ ইহঁতৰ দুইটাৰে লসাগু হৈছে cos a গতিকে আমি cos a লইলো cos a 1 minus cos a দুইটা আছে গতিকে 1 minus sin a গতিকে এটো কাৰত মিলিলে ইয়াত যেটো আমি পাই আইছিলো 1 minus sin a divided by cos a এটো লগত মিলিলে গতিকে আমি পাম ইকুৱেল টু লেফট হ্যান্ড
সাইড গতিকে আমি এনেধৰণে ৰুট চিহ্নটো অঁতৰাই ইয়াত ৰুট চিহ্নটো অঁতৰাই আমি অংকটো কৰিব পাৰোঁ যদি আমি ৰুট চিহ্নটো ইয়াতে অঁতৰাই দিওঁ তেন্তে আমি কেনেকৈ ধৰণে পাম সেইটো মই এবাৰ দেখুৱাই দিছোঁ ধৰা হ'ল মেথড 2 য'ত আমি কি কৰিলোঁ 1 minus sin a ৰুট অভাৰ আছিলে 1 plus sin a equal to tan a minus sec এইটো আমাৰ আছিলে sec a minus tan a sec a minus tan a আছিলে আমি কি কৰিলোঁ 1 minus sin a 1 plus sin a দুয়োফালে স্কোয়াৰ কৰি দুয়োফালে স্কোয়াৰ কৰিলোঁ বৰ্গ কৰিলোঁ মানে বৰ্গ কৰি দুয়োফালে বৰ্গ কৰিলে ৰুট চিহ্নটো গুচি গ'ল ইফালে হ'ল sec a minus tan a হোল স্কোয়াৰ গতিকে আমি এইটো হোল স্কোয়াৰ পালোঁ এতিয়া আমি এই লেফট হেণ্ড সাইডটো লৈ লওঁ লেফট হেণ্ড সাইড 1 minus sin a divided by 1 plus sin a আমি আগৰ নিচিনাকৈ কৰিম আকৌ এইটোক ধৰিলোঁ a এইটোক ধৰিলোঁ b গতিকে আমি ইয়াৰ লগত যেহেতু a plus b হৈ আছে আমি ইয়াৰ লগত পূৰণ কৰিম a minus b মানে ওপৰত আছে 1 minus sin a divided by 1 plus sin a plus b গতিকে a b মাজত থাকিব মাইনাছ চিহ্নটো গতিকে a plus b আৰু a minus b গতিকে যেহেতু a minus b ইয়াক লগত পূৰণ কৰিছোঁ হৰক পূৰণ কৰিছোঁ গতিকে a minus b ৰে আমি লঘুকো পূৰণ কৰিব লাগিব গতিকে 1 minus sin a 1 minus sin a দুটা একে গতিকে আমি 1 minus sin a হোল স্কোয়াৰ পালোঁ 1 plus sin a into 1 minus sin a মানে হৈছে a square minus b square minus b square গতিকে আমি আগতে কৈ আহিছোঁ 1 minus sin square a মানে হৈছে cos square a গতিকে আমি কি কৰিলোঁ 1 minus sin a হোল স্কোয়াৰ 1 minus sin square a মানে হৈছে cos square a গতিকে আমি ইয়াত 1 square minus sin square a এটা আমি লিখিলোঁ cos square a গতিকে আমাক যেহেতু হোল স্কোয়াৰ বিচাৰিছে মানে আমি এটুকু এতিয়া হৰটোতো স্কোয়াৰ পাইছোঁ লবটোতো স্কোয়াৰ পাইছোঁ গতিকে আমি কি কৰিম এই স্কোয়াৰটো ভিতৰলৈ গোটেইখিনি ভৰাই দিলোঁ 1 minus sin a 1 minus sin a divided by cos a আমি এই স্কোয়াৰ cos স্কোয়াৰ আছিলে আৰু 1 minus sin a হোল স্কোয়াৰ আছিলে গতিকে আমি এই স্কোয়াৰৰ ভিতৰলৈ এই গোটেইকেইটা টাৰ্ম ভৰাই দিলোঁ গতিকে আমি কি পাম গতিকে আমি পাম আগৰ নিচিনাকৈ আকৌ আমি ভাগ কৰি দিলোঁ 1 by cos a minus sin a by cos a এইটো আমাৰ হোল স্কোয়াৰ হৈ আছে গতিকে আমি পাম sec a minus tan a হোল স্কোয়াৰ যেটো ৰাইট হেণ্ড সাইডৰ লগত সমান ৰাইট হেণ্ড সাইডৰ লগত sec a minus tan a হোল স্কোয়াৰ গতিকে আমি এনে ধৰণে প্ৰমাণ কৰিব পাৰোঁ